हेलो एवरीवन আজি বহুত দিনৰ মূৰত মই এটা লং ব্লগ লৈ আহিছোঁ আপোনালোকলৈ আজি যেহেতু সানডে আৰু সানডে বুলি ভাবিলোঁ মই আজি সজনা ফুলৰ বৰ বনাম আৰু সেইটো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ ভিডিঅ'টো চাই থাকিব আৰু এইখিনি ৰেডি হৈ গ'ল ইয়াতে পিয়াজ জলকীয়া আৰু পিঠাগুড়ি দিয়া হৈছে চাউলৰ গুড়িটো আৰু লগতে অকণমান কৰ্ণফ্লোৰ আৰু আজি ফাৰ্ষ্ট টাইমৰ কাৰণে মই বনাই আছোঁ সজনা ফুলৰ বৰ আৰু যদি ইয়াতে কিবা এড কৰিব লাগে তেনেহ'লে আপোনালোকে কমেণ্টত জনাই দিব আৰু সেয়েহে মই এইকেইটাই দিলোঁ আৰু বাকী যদি কিবা দিয়ে মই গম নাপাওঁ সেইকাৰণে আজি ফাৰ্ষ্ট ট্ৰাই কৰি আছোঁ যিহেতু যদি কিবা দিবলগীয়া হয় তেনেহ'লে আপোনালোকে কৰি দিব আৰু এতিয়া আহকচোন বনাম পেলাই দিলেগে নেকি ফাৰ্ষ্ট টাইম বনাইছোঁ যদিও খাবলৈ ইমান বেয়া হোৱা নাই আৰু ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব